টিৱা মাথনলাই টখৰা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু চেলাবৰ শাখা সমিতিৰ সহযোগত কাৰ্বি আংলং জিলাৰ চেলাবৰস্থিত টিৱা সাংস্কৃতিক ভৱনত শনিবাৰে অনুষ্ঠিত হয় চিগাইছা শ্ৰাফি ফাৰী শীৰ্ষক ছাত্ৰ ছাত্ৰীৰ অনুষ্ঠান। উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে টিৱা কবিতা পাঠ, টিৱা গীত নৃত্য আদি পৰিৱেশন কৰে। অনুষ্ঠানত উপস্থিত থাকে টখৰা কাৰ্বি আংলং জিলাৰ সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ সম্পাদক জনাৰ্দন পাত্ৰ মশ্ৰং, টখৰা জিলা সমিতিৰ সাংগঠনিক সম্পাদক পুনেশ্বৰ পুমা, টিৱা কৰ্মচাৰী সন্থাৰ সভাপতি প্ৰভাত দৰফাং, হাওৰাঘাট টিৱা সমাজৰ সম্পাদক দীপক মিথি, সদৌ টিৱা ছাত্ৰ সন্থা জিলা সমিতিৰ উপদেষ্টা বকুল মশ্ৰং, ডিফু মাণ্ডলিকৰ সভাপতি ৰূপক মশ্ৰঙৰ লগতে গাঁওবুঢ়া শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্যসকল। টখৰা কাৰ্বি আংলং জিলাৰ সমিতিয়ে ক্ৰমাগতভাৱে পাহাৰীয়া জিলা দুখনৰ বিভিন্ন বিদ্যালয় আৰু গাঁওবোৰত এনে অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক তথা গাঁওবাসীৰ মাজত টিৱা ভাষা সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ এক পৰিকল্পনা হাতত লৈছে।